हेलो गाइज पुनर्बार स्वागतम जनाइछु মোৰ এটা নতুন ব্লগলে এতিয়া মোৰ ড্ৰেছটো দেখি গম পাইছে একদম পুৰা ঠাণ্ডাত পুৰা একদম জেকেট পিন্ধি লৈছো ইয়া দেখিছে এতিয়া আমি যাম আজি নগাঁৱলে মই আকৌ কলে নাযাও দেই আৰু বাইদেউ যাবলৈ লৈছো চাই থাকি পুৰা ওলাই আছো তাৰ অনুষ্ঠানৰ বাবে যে আমাৰ কোনো ইমান প্ৰেক্টিছ নাই কি হয় চাও তাত গলেহে গম পাব আচলতে অনুষ্ঠানটো কি পুৰা সম্পূৰ্ণ ভিডিও আপোনালোকক দেখাই যাম प्रथम पा शेषলৈকে চাই থাকিব দেখিছে একদম ব্ল্যাঙ্কেট বান্ধি লৈছো পুৰা ডাঙৰ বেগ দুইজনী যে বহুত বস্তু একদম ঠাণ্ডাত পুৰা ব্ল্যাঙ্কেট বান্ধি লৈছো দেই আমাক এতিয়া থবলৈ যাব ওলাইছে দেই ইয়া দাদা থবলৈ যাব ওলাইছে আমি তিনিওটা এতিয়া যাবলৈ পুৰা ৰেডি দুজন আমাৰ লগত নাথাকিলে নহয় অকমান সময় কাৰণে লাগিবই একদম গৈছাগলৈকে হলেও যাবই লাগিব আমাক থবগৈ লাগিব গৈছাগত বাছত আমি ওলাই মেলি ধুনীয়াকৈ নদী পাৰ হৈ আহিলোঁ তাৰপিছতে আমি বৰমা ঘৰ পালোহি বৰমা ঘৰত অকণমান সময় ৰ'লোঁ অকণমানিজনী ভাগিন হয় এই আছে তাই ধেমালিবোৰ চাওকচোন তাই দেখিছেনে ৰুমত আহি এইটো কি কৰিলেহি ৰঙানা লাইট জ্বলাই দিছে এনে ফুৰি পাইছে বিচনাত কিনো কথা কৈছে আৰু তাইহে বুজি পাইছে এক ছেকেণ্ড ৰ'বলৈ সময় নাই একদম ইয়া দেখিছেনে এই নাই বোলে চাওক কেনেকুৱা যে ফূৰ্তি পাইছে নহয় হাকু দিছে ভয়ে লাগি যাতে অকণো ভয় নকৰে এইফালে হা মই বোলে ভ্লগ বনাইছিলোঁ অফিচৰ পৰা বনাব লাগে বোলে ইয়াত আমি গাড়ীৰ বাবে অপেক্ষা কৰি আছোঁ ইমান দেৰি কৰিছে অপেক্ষা অন্তনো কেতিয়া হ'ব হেল্ল' এফালে ঘূৰিছা এবাৰ ঘূৰিছোৱা তুমি অপেক্ষা কৰি কেনেকুৱা লাগিছে ইমান সময় অপেক্ষা অনুভৱ ভালো যে তুমি ৰৈ থাকিবলগীয়া হৈছে আমি ফাইনেলি একদম আহি পাই গলোহি একদম ওপৰত উঠি আছে পুৰা এগৰাকী দেখি আপোনালোকে চিনি পাইছে আমাৰ আগত ভিডিঅ'ত দেখি আছে একদম ওপৰত উঠি হাঁহি দেখিছে নাই একদম যদি কাৰোবাৰ নিদ্ৰাৰ কি হ'ব অসুবিধা আছে আপোনালোকে এইখনৰ লাষ্টৰ ফালে আহিব আৰু ইয়াত উঠিব আপোনালোকৰ একদম টোপনি ভালকৈ যাব বহুত দিনৰ টোপনি আপোনালোকে ইয়াত পূৰ হৈ যাব আৰু কাৰোবাৰ যদি কঁকালৰ বিষ গা বিষ আছে সকলো ভাল হৈ যাব ইয়াত আহিব আহিব দেই তই মাতিছে কিন্তু মোৰ হাত দি পাইছিলে চাউল যাওঁতে চাউলখিনি যেনেকৈ মানে তেনেকুৱা গৈছিলোঁ বেচেৰি ওপৰত হৈছে দেই একদম আমাক তত্বাৱধান কৰা মানুহ একদম মাই গড কৈছিলোঁ দেই লগত উলিয়াব লাগে হে উলিয়াই দিছোঁ আৰু ভাল লাগে থেংক ইউ দেই থেংক ইউ চাই থাকিবা আজি এতিয়া আমি শুই যাওঁ শুভৰাত্ৰি কাইলৈ আমি আকৌ পুনৰ লগ পাই আছোঁ ভিডিঅ'টো একদম শেষলৈকে চাব দেখাই আছোঁ তাত গৈ পেলাই আমি কি হয় কি নহয় সকলো দেখাই আছোঁ গুড মৰ্ণিং গাইজ এতিয়া আমি মেইন জেগা একদম পাই গ'লোহি এতিয়া বাজিছে আপোনাৰ 6:15 মিনিট আছে হ'ল বাৰু অলপ টাইম পোৱা আমি গাড়ীতে বহি আছিলোঁ এতিয়া ভাবিলোঁ অকণমান আমি নামি মেলি ওলাই যাওঁ চাওঁগৈ জেগাটো আমি পাই গ'লোহি আপোনালোককো দেখাই দিওঁ বহুত এটা ধুনীয়া অনুষ্ঠান হ'ব যেন লাগিছে খুব বেছি ভাল লাগিছে জেগাটোৱে ভাল লাগিছে বহুত এটা ডাঙৰ অনুষ্ঠান হ'ব পেণ্ডেলটো বহুত বেছি ডাঙৰ আপোনালোকক দেখাই আছোঁ চাব দেই সব মানুহ গাড়ীত বহি আছে আৰু আমি দুজনে পিটপিটাই গোটেইখন ঘূৰিছোঁ বুলি ক'ব পৰা নাই এই কাম আৰু এগৰাকী ভাল লাগিছে ৰাতিপুৱা উঠি নহ'লেতো এনেকৈ উঠা কোনো দিন নহয়
এই সময়কণ আমি চাগে দেখিয়ে পোৱা নাই আজি কিমান দিন হ'ল ঠিকনা নাই আজি বহুত দিনৰ মূৰত দেখিছোঁ চাগে এই চটালে 15 মিনিট থকা হ'ব আমি ইয়াত থাকিবৰ কাৰণে এইটো ৰুম পাই গ'লোহি একদম এয়া মোৰ লগত হাল লগৰী কেইজনী এইটো ধুনীয়া একদম এইটো বিবাহ ভৱন নেকি এতিয়া থাকিব লাগিব বাইদেউ একদম ফাইনেলি আমি থকা জেগা পাই গ'লো ইয়াতহে ওলাই যাব লাগিব এতিয়া আমি একদম আহি মেলি পূৰা ফ্ৰেছ হৈ গা পা ধুই মেলি একদম ৰেডি এতিয়া আমি চাহ খাবলৈ যাম চব ৰেডি ৰেডি হৈছে আৰু লাহেকৈ একদম সম্পূৰ্ণ আজৰি হোৱা নাই তাৰপিছতখিনি আপোনালোকক দেখাই থাকিম চাই থাকিব আমি ৰাতিপুৱা গৰম চাহ খাইছোঁ খুব বেছি টেষ্টি লাগিছে দেই চাহটো ৰাতিপুৱাই মোৰ চাহ খোৱাটো একদম মেইন আৰু বিৰাট বেছি ভাল পাওঁ মানে চাহকাপে চাহটো খাই লৈছোঁ আমাৰ বাইদেউহঁতেও খাই আছোঁ গৰম গৰম চাহৰ লগতে আমি ব্ৰেকফাষ্টটো একেবাৰে কৰি গৈছোঁ ইমান আৰু আহি থাকিবলৈ নাই একেবাৰতে ইয়াত ধুনীয়াকৈ পৰঠাও খাই লৈছোঁ আজৰি হৈ লৈছোঁ আমাৰ বাইদেউ খাই আছে ভাতখন লৈ পেলাই আমি খাবৰ কাৰণে লাইন পাতি আছোঁ দেই এয়া খোৱা যোগাৰ কৰি দিছে বহিলোঁ আৰু দেই তাত লাইট পাতি দুপৰীয়া আহাৰ খাবলৈ বহিছোঁ এয়া মেকআপ ষ্টাৰ্ট হ'ল আৰু দেই মেকআপ আৰ্টিষ্ট এয়া মেকআপ আৰ্টিষ্ট ধুনীয়াকৈ আমি ৰেডি হৈছোঁ আৰু লাহেকৈ সোনকালেই অকণমান ওলাইছোঁ চব ওলাই আছোঁ মোৰ আধা মেকআপ হৈছেগৈ এয়া আই মেকআপটো হৈছেগৈ আৰু কেনেকুৱা লাগিছে বাৰু এয়া আমাৰ বাইদেৱে কৃষ্ণকো অকণমান সজাই দিছে হ'ব ৰামেহঁতৰ গান শুনা ৰিলছ বনোৱা ষ্টেণ্ড তাৰপিছত ইয়াত তাহাঁতৰ চাওক কি ধেমালি মানে ৰুমত মানে এইবোৰ তাহাঁতি এতিয়া ওলাই মেলি যাব লাগে আৰু তাহাঁতৰ এইবোৰ দেখিছে দেখ কি কাম অ' মাই গড ৰিল একদম পুৰা এবাৰ চাই দিয়া গোটেইকেইজনীয়ে চাই দিয়া আকৌ বনাব পুৰা ৰেডি হৈ গ'লোঁ মোৰ অৰুণাখন ল'ব আছে আৰু গামখাৰু পিন্ধিব আছে তেতিয়া মই একদম শেষত কৰিম কেনেকুৱা লাগিছে বাৰু একদম কমেণ্টত জনাব দেই আমাৰ কৃষ্ণ ওলাই আছে আমি একদম ৰাধে কৃষ্ণ পুৰা ৰেডি হৈছোঁ আৰু সমস্ত সংসাৰখন আৰু ইয়াতে মেকআপৰ প্ৰচেছ এইবুলি এখেতে এক কৰিছোঁ চাইডত ষ্টাৰ্ট কৰিছোঁ চশমা পিন্ধা বাইদেউ কেলৈ দি পঠিয়ালো বাৰু তলা মৰা কথাৰ সন্দৰ্ভত আমি এতিয়া ৰাধা কৃষ্ণ একদম কমপ্লিটকৈ ওলাই হৈ গ'ল আমাক কেনেকুৱা লাগিছে জনাব দেই তাৰপিছতে এয়া আমাৰ বাকী সকলো একদম ওলাই আছে মই ৰুমে আহি দেখা দিছোঁ চব একদম মেকআপত ব্যস্ত হৈ আছে আমি যাম আৰু অলপ পিছত হ'ব এতিয়া আৰু চব ব্যস্ত দাদাই মেকআপ দি আছে
কোৱা ফিল্ডটো তোমাৰ কোৱা কেনেকুৱা লাগিছে মেইন জেগা আহি পাই গৈছোহি আহি আছোঁ একদম ইমান বেছি মানুহ তো আমি খোজকাঢ়ি আহিলোঁ বাকীখিনি আমি ৰুমৰ পৰা গাড়ীত আহিলোঁ বাৰু এটা ডাঙৰ অনুষ্ঠান হৈছে ইমান বেছি মানুহ আমি একদম পুৰা লাইন পাতি আছোঁ গেটৰ পৰাই ফাইনেলি ৰুম পাই গ'লোহি এতিয়া পুৰা ড্ৰেছ চেছ সলাই আমি এতিয়া অকণমানে শুই যাম শেষ কৰি মেলি আহি ৰুম পাই মেলি ফ্ৰেছ হৈ একদম এতিয়া শুবলৈ লৈছোঁ অলপ শুই মেলি আমি ৰাতিপুৱা আকৌ ঘৰলৈ ঘূৰিম ইয়াত তাহাঁতি শুবলৈ যোজা কৰিছে আৰু Good night, guys. Good night. এতিয়া আমি ৰাতিপুৱা ফ্ৰেছ হৈ গা পা ধুই মেলি সকলোখিনি আমি ঘৰলৈ উভতি আহিবৰ বাবে গাড়ীৰ বাবে অপেক্ষা কৰি ৰৈ আছোঁ তাৰে কিবা কৈ আছিলে তাকে আমি শুনি সকলোৱে ঘৰলৈ ঘূৰিবৰ বাবে ৰৈ আছিলোঁ তাৰপিছত এয়া আমি আকৌ পুনৰ ঘৰলৈ চলি যাত্ৰা আৰম্ভ কৰিলোঁ এনেকৈ আমি হাঁহি ধেমালিৰ মাজেৰে বাটটো আহিলোঁ এতিয়া আমি দুপৰীয়া ভাত খাবৰ বাবে আমি বোকাখাটত ৰৈছোঁ ভাত খাবলৈ মন নাই চবকে বাই 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 দেই ললো কি সেইখন নলওঁ দাদাই নিব বাই বাই চবকে বাই বাই দেই বাই বাই এতিয়া আমি একদম ৰুম পাই ফ্ৰেছ হৈ মেলি আহি গ'লোঁ আমি ঘৰ নগ'লোগৈ আমি যোৰহাটৰ ৰুমতে ৰৈ দিলোঁ অনুষ্ঠানটো কিটো আপোনালোকে গম পাইছেই চাগে সকলোৱে এনেও মানে নগাঁও নেহেৰুবালিত
ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হৈছিলে গোটেই ভিডিঅ'টো চাই থাকিলে গমেই পাব আপোনালোকে তো তাৰ মুখ্য আকৰ্ষণ আছিলে 1600 গোপীৰ গোপী নাচ তো তাৰ বাবেও আমি গৈছিলোঁ মানে শিৱসাগৰৰ পৰা গৈছিলে চিলেকশ্যন কৰি নিছিলে তাৰ ভিতৰত আমিও গৈছিলোঁ তাত আচলতে কেনেকুৱা নাছিলোঁ কি নাছিলোঁ সেইটোতকৈ গৈ খুব ভাল লাগিলে নতুন এটা অভিজ্ঞতা হ'ল আৰু মানুহ যথেষ্ট মানুহ হৈছিলে আপোনালোকেতো ভিডিঅ'টোত দেখিছেই কিমান বেছি মানুহ সিজনীক মানে বিচাৰি পাবলৈ টান একদম বহুত বেছি মানুহ হৈছিলে গৈ ভাল লাগে আচলতে এনেকৈ মানে দূৰলৈ একেলগে আৰু এটা ভাল কথা হৈছে মানে কি আমি যিখিনি ৱৰ্ল্ড ৰেকৰ্ডত গৈছিলোঁ আমি দুজনী গৈছিলোঁ তেনেকৈ সেই ছোৱালীখিনিক আমি পুনৰবাৰ আকৌ লগ পালোঁ আকৌ এনেকৈ মানে হাঁহি ধেমালিৰ মাজে যাবলৈ পালোঁ লগ পালোঁ সেইটো খুব বেছি ভাল লাগিলে চবৰে লগতে এনেকৈ দূৰলৈ গৈয়ে ভাল লাগে সময়বোৰ কটাই কৰিছোঁ বা কিমান ভালকৈ নাচিব পাৰিছোঁ কিমান ভালকৈ প্ৰগ্ৰেমটো কৰিছোঁ সেইটোতকৈও আমাৰ একেলগে যে গ'লোঁ সকলোকে লগ পালোঁ একেলগে থাকিলোঁ চব একেলগে খুব বেছি ফুৰিলোঁ ভাল লাগিলে সেইবিলাক ভাল লাগিলে এনেকৈ আৰু স্মৃতি হৈ ৰ'ব এই ভাল লগাখিনি মানে আমি ৰাখি থবৰ কাৰণে এনেকৈ ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ তো আপোনালোকেও চাব ভাল পাব আপোনালোকে তাত মানে পৰিৱেশটো দেখিব কেনেকুৱা আচলতে কি হৈছিলে ইমান এনেই ৰাস এখনত ধৰক খুব কম পৰিমাণে ছোৱালীয়ে হয় ন নাচটো তো এতিয়া একদম 1600 গোপীয়ে হৈছিলে সম্পূৰ্ণ কিমান বেছি এটা নতুনত্ব হৈছে ন কোনজনীক চালে সিজনীক চাবলৈ মন যায় সিজনীক চালে সিজনীক চাবলৈ মন যায় আপোনালোককো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে 1600 গোপীৰ মাজত আমাকো কেনেকুৱা লাগিলে সেইটো জনাবলৈ নাপাহৰিব আমাক কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাব আৰু চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আৰু সকলোৱে চাব আমাক মৰম দি যাব আমি ভৱিষ্যতলৈও এনেকৈ আপোনালোকৰ বাবে এইবিলাক দিন এনেকৈ ধৰি ৰাখিব পাৰোঁ আমাৰ বাবেও স্মৃতি হৈ ৰ'ব আৰু আপোনালোকেও চাব মৰম দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই বাই